হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল মিষ্টাৰ কিৰণ। সকলো ভালে আছে, মোৰো ভাল। যাব ওলাইছোঁ এতিয়া বহাগী বিদায় অনুষ্ঠান চাব, আৰু আমাৰ নামঘৰত ভাগৱত পাঠ চলি আছে 3 দিনীয়া, আৰু কাইলৈ ভাওনা হ'ব। বৰ্তমান আপোনালোকক এতিয়া দেখুৱাবলৈ যাম বহাগী বিদায় অনুষ্ঠানটো চাব বলক। বৰ্তমান পালোহি এতিয়া জেং বিহু আপোনাৰ বিদায় মানে সামৰণি অনুষ্ঠান হ'ব তাত। এতিয়া বলকচোন তালৈ যাওঁ। এয়া হ'ল ৰাংঢালী এই জেং বিহু দল। এয়া তেওঁলোকে এতিয়া বিহু উৰাব। এতিয়া আপোনালোকে চাব। এয়া হ'ল ৰাংঢালী দলৰ প্ৰতিজন সদস্য। তেওঁলোকে 2021 চনতে স্থাপিত কৰিছিল এই দলটো, আৰু আজি বৰ্তমান আজি বিহু সামৰণি এই অনুষ্ঠান হৈছে। এই বৰষুণৰ বতৰৰ কাৰণে বহুত আহিব পৰা নাই। সকলোকেইজন ভালে ৰাখে, অহা বছৰলৈ যেন আমাৰ তেওঁলোকে প্ৰদৰ্শন কৰিব প্ৰতি ঘৰে ঘৰে কেনেকৈ গাইছিলে, কেনেকৈ হুঁচৰি মাৰিছিলে। এতিয়া আপোনালোকে অলপ দেখুৱাব লাগিব কেনেদৰে আপোনালোকে হুঁচৰি মাৰিছিলে এইবাৰ।
বহুত আনন্দ উল্লাসৰে মাজে এওঁলোকে এতিয়া বিহু আজি সামৰণি মাৰিলে আচলতে। আৰু কৰি হয় নাই আমাৰ গাত যদি বৃষ্টি থাকে সকলো বৃষ্টি আঁতৰাই আমাৰ বিহু দেৱতাই আমাক ক্ষমা কৰি দিব আৰু মোক ক'ব লাগিব আপোনালোকৰ এতিয়া বিহু অনুষ্ঠানটোৰ বিষয়ে অলপ কওক, কিনেদৰে হেৰি হৈছিল। মানে এইখন আমাৰ ৰাংঢালী বিহু দলৰ হৈ পেলাই ধন্যবাদ, বহুত ধন্যবাদ জনালোঁ আপোনালোকৰ দলটোলৈ। এতিয়া আপোনালোকৰ দলটোৰ বিষয়ে অলপমান ক'লে ভাল লাগে অলপমান। আমি এতিয়া 2021 চনতে আমি এই দলটো আৰম্ভ কৰিলোঁ। তাৰপাছত প্ৰথম বছৰ আমি তাৰমানে তেনেকৈ আমি চোতালত মাৰিলোঁ, মানে চোতাল বিহু বুলি কয়। আমি মানুহৰ ঘৰে ঘৰে গৈ পেলাই আমি বিহু মাৰিলোঁ আৰু সেইমতে আমি সেই বছৰ সিমানতে ৰখালোঁ। তাৰপাছত এই বছৰো আমি তাৰমানে আমি প্ৰশিক্ষণো ল'লোঁ অলপ ল'লোঁ যদিও তাৰমানে আমি ইমান নিজকে পাৰ্গত বুলি নাভাবিলোঁ। সেইকাৰণে আমি ষ্টেজ প্ৰগ্ৰেম নল'লোঁ, মঞ্চলৈ আমি নগ'লোঁ। সেই সময়ৰ সুবিধাও আমাৰ নিমিলিলে। আমি প্ৰথমতে মানে বতৰ পানীও ভাল নহ'লে, সেইকাৰণে তাৰমানে আমাৰ বহুতো অসুবিধাৰো সন্মুখীন হ'ল, মহিলাসকলৰো মাজত গা চা বেয়াও হ'ল। সেইকাৰণে আমি এইবাৰ মঞ্চ প্ৰগ্ৰেম নল'লোঁ। কিন্তু আমি ভাবিছোঁ যে অহা বছৰলৈ আমি মানে আমাৰ মহিলাসকল আছে, বহুত আছে, আমাৰ কমেও 25গৰাকীমান মহিলা আছে। আমি এই গোটেই মহিলাখিনিক লৈ পেলাই অহা বছৰলৈ যাতে আমি মানে মঞ্চ প্ৰগ্ৰেম কৰিব পাৰোঁ। আৰু আমি সকলোকে আমি আজি এই বিহু দলটোতে মানে সকলোকে মানে ময়ো অনুৰোধ জনাইছোঁ আৰু ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰিছোঁ যাতে আমি অহা বছৰলৈ যাতে আমি ধুনীয়াকৈ এই দলটো আমি মঞ্চত প্ৰদৰ্শন কৰিব পাৰোঁ। আৰু আমি চোতাল বিহুও নেৰোঁ। চোতাল বিহুত মানে পশ্চিম যোৰহাট আঞ্চলিকত যাতে এই ৰাংঢালীৰ জেং বিহু দলটো যাতে খুব মানে ধুনীয়াকৈ উপস্থাপন কৰিব পাৰোঁ, তাৰে কামনা আমি ভগৱানৰ ওচৰতো কৰিছোঁ। আমি সকলোকে সেয়াকৈ আশাৰ বাৰ্তা অনুৰোধ জনাইছোঁ আৰু সকলোকে এয়াই আশাৰ বাৰ্তা মানুহৰ ঘৰ আমাক এয়ে হ'ল মাৰিবলৈ আমাৰ সময়ৰ সুবিধাও নিমিলে। হয়, এওঁলোকে বহুত সমস্যা অন্তত যে আজি বিহু দলটো গোট খাব নোৱাৰিলে। কাৰণ আগতেই কৈছোঁ যে বৰষুণ দিছিলে বাবে বৰষুণৰ বতৰৰ ফলত বহুত মানুহ আহিব নোৱাৰিলে। আৰু আপোনালোকে দেখিছে কৈছে কিমান কষ্ট কৰি এওঁলোকে ৰাংঢালী জেং বিহু দলটো এটা ধুনীয়াকৈ প্ৰদৰ্শন কৰিব পৰা নাই, ষ্টেজ প্ৰগ্ৰেম কৰিব পৰা নাই আৰু ষ্টেজ প্ৰগ্ৰেম কৰিবলৈ নিজকে সক্ষম বুলি ভবা নাই। কিন্তু নেক্সট বছৰৰ পৰা তেওঁলোকে ষ্টেজ প্ৰগ্ৰেম কৰিম বুলি ভাবিছে। তেনেহ'লে আপোনালোকে এওঁলোকক যাতে সহায় কৰিব তাৰে আশাত থাকিল। ইমান সন্মানৰ যোগ্য নহয় যিমানখন মোক গামোচাৰে সন্মান জনাইছে আৰু বহুত বহুত ধন্যবাদ থাকিল ৰাংঢালী জেং বিহু দলটোলৈ। আৰু ইমানতে আজি ব্লগটো সামৰণি মাৰিছোঁ। আগন্তুক ভিডিঅ' পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।